নমস্কাৰ অংকুৰিত অসম চাই থকাৰ বাবে ধন্যবাদ। ধেমাজি ৰাষ্ট্ৰীয় কৃষক দিৱস উদযাপন গ্ৰামীণ বিকাশ ট্ৰাষ্টে জিলাখনৰ মেচাকি অঞ্চলৰ কৃষকসকলৰ সৈতে উদযাপন কৰে ৰাষ্ট্ৰীয় কৃষক দিৱস। 10গৰাকী কৃষকক সম্বৰ্ধনা জনোৱা অনুষ্ঠানটোত জিলাখনৰ প্ৰগতিশীল কৃষক দেৱজিৎ চাংমাই, শিৱজিৎ দেউৰী, ৰুবুল সোণোৱাল আৰু বুলবুল দত্ত উপস্থিত থাকে। ইফালে অনুষ্ঠানটোত গ্ৰামীণ বিকাশ ট্ৰাষ্টৰ সঞ্চালক ধৰণী পায়েং, ICRৰ লোহিত বৈশ্য উপস্থিত থাকি কৃষকসকলৰ সৈতে মত বিনিময় কৰে। গ্ৰামীণ বিকাশ ট্ৰাষ্টৰ যিটো প্ৰগ্ৰেম আমাৰ যিটো কোলাবৰেশ্যন আছে তাত আপোনালোকৰ এই গাঁৱত আহি আপোনালোকৰ লগত যিটো মত বিনিময় কৰিলোঁ তাত যথেষ্ট ভাল লাগিছে। আজি আচলতে কৃষক দিৱসটো আপোনালোকৰ দিন। আপোনালোকে কেনেধৰণে খেতি কৰিছে বা আপোনালোকক কেনেদৰে খেতি কৰিব লাগিব ইন ফিউচাৰ, এই গোটেইখিনি আমি অকণমান ডিছকাছ কৰিছোঁ। আমি জানো আপোনালোকে আমাৰ অন্নদাতা, কিন্তু আপোনালোকক কেনেকৈ আগবঢ়াই বা কেনেকৈ আমি স্বীকৃতি খেতিয়ক হিচাপে এটা স্বীকৃতি দিব পাৰোঁ বা আপোনালোকে কেনেকৈ এটা স্বীকৃতি ল'ব পাৰে তাৰ বিষয়ে আমি কিছুমান স্কিমৰ কথা ক'লোঁ। আপোনালোকক খেতি কেনেকৈ কৰিব লাগে সেইটোৰ বিষয়ে ক'লোঁ। দেৱজিৎ চাংমাৰ নিচিনা ডাঙৰ ডাঙৰ খেতিয়কো আছে ইয়াতে। আপোনালোকৰ মাজতেই তেখেতসকলে খেতি কৰি কিমান লাভৱান্বিত হৈছে, কিমান আগত গৈছে, সেই বস্তুটো আপোনালোকক অৱগত কৰাইছোঁ। মানুহে কৰিব নোৱাৰা কাম একো নাই। কৃষিৰ ক্ষেত্ৰত আমি ভাৰতীয় গৱেষণা পৰিষদৰ যিটো ধেমাজিৰ আমাৰ যিটো কেম্পাছ, সেই কেম্পাছটো আপোনালোকৰ কাৰণে। আমি আপোনালোকৰ কাৰণে ফৰ্মুলেট কৰিম। আজি যিবোৰ ডিছকাছ কৰিলোঁ আপোনালোকৰ সেই হিচাপে আমি প্ৰজেক্ট ডিজাইন কৰিম। প্ৰজেক্ট ডিজাইন কৰি আমি গৱেষণা কৰিম। গৱেষণা কৰি এই যিটো লোকেশ্যন এই লোকেশ্যনত কোনটো ছিষ্টেম ভাল হ'ব তাৰ বিষয়ে আমি আমাৰ নেচাৰেল যিটো ৰিচোৰ্চ, সেই ৰিচোৰ্চ ইউজ কৰি কেনেকৈ ভালকৈ খেতি কৰিব পাৰিম তাৰ বিষয়ে যথেষ্টখিনি আমি ৰিচাৰ্চ গৱেষণা কৰিম। ইয়াৰ উপৰিও আমি শিক্ষা দি আছোঁ, ষ্টুডেণ্টবোৰক আমি পঢ়াওঁ। BSc MSc আমি পঢ়াই আছোঁ এগ্ৰিকালচাৰত। গতিকে তেখেতসকলক কেনেকুৱা ধৰণৰ আমি শিক্ষা দিব লাগিব সেইবোৰ ফৰ্মুলেট কৰিম। আৰু আপোনালোকৰ নিড বেছ যেনেকুৱা ধৰণৰ আপোনালোকক ট্ৰেইনিং লাগিব বা স্কিল ডেভেলপমেণ্ট কৰিব লাগিব, ক'ত আপুনি পিছ পৰি আছে, কেনেকৈ আগবাঢ়িব লাগিব, সেইবোৰ ক্ষেত্ৰত আমি যথেষ্ট পৰিমাণে আজি অৱগত হ'লোঁ আৰু সেই বিষয়ে আমি ট্ৰেইনিং দিম আপোনালোকক। গতিকে আপোনালোকে আমাৰ সুবিধা লওক, সেই সুবিধাটোক আপোনালোকক আহ্বান কৰিছোঁ। কাৰণ খেতিয়ক ডেভেলপ হ'লেহে আমি বিকশিত ভাৰত হ'ব পাৰিম। আৰু তাৰ লগতে মহিলা আইসকল আহিছে। আমি জানো যে বিকশিত ভাৰত হ'ব লাগিলে আইসকলৰ যথেষ্ট অৰিহণা আছে। গতিকে আপোনালোকক কেনেকৈ এম্পাৱাৰ কৰিব পাৰি, আপোনালোকৰ ইনকাম কেনেকৈ বঢ়াব পাৰি। এগ্ৰিকালচাৰ বুলি ক'লেই নহ'ব, এগ্ৰিকালচাৰত এলাইড ছেক্টৰো আছে। গতিকে এলাইড ছেক্টৰটো সকলোকে সমন্বিত কৰি আমি কেনেকৈ প্ৰফিটেবিলিটি কম মাটিত বেছি উৎপাদন কৰি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ সেই বিষয়ে আমি যথেষ্টখিনি আলোচনা কৰা হ'ল। আৰু মই ভাবোঁ যে এইটো আপোনালোকক উপকৃত কৰিব আৰু সকলো কাৰণে শুভেচ্ছা থাকিল। আমি গ্ৰামীণ বিকাশ ট্ৰাষ্ট উইথ ফাইনেন্সিয়েল এইড ফ্ৰম HDFC বেংক আমি 15খন গাঁৱত কাম কৰি আছোঁ, লখিমপুৰ, মাজুলী আৰু ধেমাজি ডিষ্ট্ৰিক্টত। আমি 4টা থিমেটিক ছেক্টৰত কাম কৰোঁ। নেচাৰেল ৰিচোৰ্চ মেনেজমেণ্টটো আমাৰ এটা ডাঙৰ এটা থিমেটিক কম্প'নেণ্ট হয়। এডুকেশ্যন, হেল্থ এণ্ড এডুকেশ্যন, আৰু আমাৰ লাইভলিহুডৰ এটা ছেক্টৰ আছে, আৰু ফাইনেন্সিয়েল ইনক্লুজন। আজি আমি 9খন গাঁৱৰ ফাৰ্মাৰ্ছক আজি নেশ্যনেল ফাৰ্মাৰ্ছ ডে চেলিব্ৰেশ্যনৰ কাৰণে আজি ইয়াত আমি অৰ্গেনাইজ কৰিছিলোঁ ইন কলাবৰেশ্যন উইথ RM এগ্ৰটেক আৰু IRI। আৰু আমি ইয়াত আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত প্ৰগ্ৰেছিভ ফাৰ্মাৰ্ছবোৰকো আমাৰ ফাৰ্মাৰ্ছবোৰৰ লগত ইণ্টাৰেকশ্যন কৰিব দিছোঁ, তাকি আমি বেছি টেকনিকেল নোযোৱাকৈ ফাৰ্মাৰক কেনেকৈ শিকাব পাৰে। পিয়ৰ লাৰ্ণিং, যোনটো আমি কনচেপ্টটো কওঁ যে পিয়ৰ লাৰ্ণিং, যে এজন ফাৰ্মাৰৰ পৰা এজন ফাৰ্মাৰে কেনেকৈ শিকিব পাৰে, এই বিষয়ে আমি আজি গোটেই দিনটোত এপাৰ্ট ফ্ৰম টেকনিকেল ছেশ্যন আমি সেইটো ছেশ্যনৰ ওপৰতো আমি গুৰুত্ব দিছোঁ। আজি আমি 4-5জনমান প্ৰগ্ৰেছিভ ফাৰ্মাৰ আজি নিমন্ত্ৰিত কৰিছিলোঁ, আৰু নিমন্ত্ৰিত কৰি আমি ইণ্টাৰেকশ্যন ছেশ্যনৰ ওপৰত গুৰুত্ব দিছিলোঁ। আৰু মোৰ ক'বলগীয়া বেছি নাই। আৰু থেংকছ টু এভৰি ফাৰ্মাৰ্ছ, হেপী নেশ্যনেল ফাৰ্মাৰ্ছ ডে, দিছ ইজ ফৰ আছ। আৰু আমি সকলোৱে উইথ ছেল্ফ এষ্টিম আমি ক'ব পাৰোঁ যে আমি সকলোৱে ফাৰ্মাৰ হ'ব লাগিব, বিকজ ফাইনেন্সিয়েল ইকনমিক ছিকিউৰিটি বা ফাইনেন্সিয়েল ফুড ছিকিউৰিটিটো আপোনালোকেই কণ্ট্ৰিবিউট কৰে। আপোনালোকৰ কণ্ট্ৰিবিউশ্যনটো উই ডু ৰেচপেক্ট এজ এন অৰ্গেনাইজেশ্যন এপাৰ্ট ফ্ৰম IRI আৰু আমি RM এগ্ৰটেক and HDFC Bank and Gramin Vikas Trust. We wish
Once again, happy Farmers Day to all of you. Thank you. Thank you.